এই বন্ধুসকল কি খবৰ আজি মানে লগৰ এটা ইয়াত মানে খাবলৈ আহিছিলোঁ পাস্তা খাবলৈ আহিছিলোঁ ভাইটি এটা লগ পালোঁ ইমান টেলেণ্ট আছে নক'বা তোমাৰ নামটো প্ৰথমে কৈ লোৱা কি হয় হা বিশ্বজিত খাৰিয়া মানে ইয়াক কেলে দেখুৱাইছোঁ ই মানে চুলিখিনি এনেকুৱাকৈ কাটিছে আপুনি দেখিলে পাগল হৈ যাব মানে চুলিখিনি য'ত কাটিলা মানে এইটো কোনে মানে ট্ৰেইনিং মানে কোনে আইডিয়াটো দিলে ইউটিউবৰ পৰা চাই কাটিলে ক'ৰপৰা চাই কাটিলি ইউটিউবৰ পৰা চাই কাটিলি অঁ মানে চাইনে ক'ত কাটিলি চুলিটো হা অৰ্জুন দোকানৰ ওচৰত অঁ চুলিখিনি কটাত কিমান ল'লে 100 টকা লৈ ল'লে বাপৰে কিন্তু বন্ধুসকল আপোনালোকে ভাবিছে এই চুলি কটাটো কি ডাঙৰ কথা চুলি চবেই কাটে নৰ্মেলি কিন্তু এই ভাইটিখিনি চুলিখিনি এনেকুৱাকৈ কাটিছে গতিকে আপুনি চুলিখিনি চালে পাগল হৈ যাব 1 2 3 চব অঁ চোৱা দেখুৱাই দিয়ে এতিয়া এইয়া চব বন্ধুসকল কি চালিয়া চুলি কাটিছে পিছফালে এখন চশমা নেকি দেখিছে নহয় পিছফালে এখন চশমা এখন একদম মানে ডিজাইনটো এতিয়া স্কুল যোৱাৰ পিছত যদি কোনোবাই কিবা কয় স্কুলৰ মাষ্টৰনে কি বুলি কবি হা মোৰ মৰ্জি কাটিছে বুলি কবি যদি মাৰে তেতিয়া অঁ হয় নেকি তেতিয়া ভাল লাগিলে সেয়া আৰু ইয়াত আমি চাওমিন খাবলৈ আহিছোঁ মানে বনাই আছে দেখি পাই সৰু এটা ভিডিঅ' এটা বনাই দিলোঁ কেনেকুৱা লাগিলে ক'ব আৰু পূৰা ভিডিঅ'টো দিব পাৰিম নাই ইউটিউবত হা দি দিম ঠিক আছে তেনেহ'লে বাই